হেল্ল' গাইজ, নমস্কাৰ, লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি মানে অলপ এনেই দুলীয়ান ফালে শ্বপিং কৰিবলৈ ওলাই যাম বুলি ভাবিছোঁ। তো কি শ্বপিং কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। তো এতিয়া যাওঁ মানে লগৰটোক লৈ লওঁ প্ৰথমতে, তাৰপাছত যাম মোৰ ভাইটিৰ লগৰটোৰ ঘৰত। মানে হেৰি মোৰ হেলমেটটো লৈ গৈছিলে, তো এতিয়া হেলমেটটো লগাই ভিডিঅ' বনাব পৰা নাই, তো সেইটো কাৰণে যাওঁ এতিয়া। গাইজ এতিয়া আহি টিপলিং পাই গ'লোঁ। আমাৰ দুলীয়ানৰ টিপলিং ৰাস্তাটো ইমান বেয়া, গোটেই মানে বোকা পানী অৱস্থা নাই। আজি বৰষুণ দিলে ৰাতিপুৱা ঠিকছে। তো এতিয়া এইডোখৰত আমাৰ ৰামেশ্বৰ তিলিঘৰ, তো এইডোখৰ অকল পকা কৰিলে, মানে ইফালে পকাই কৰা নাই, একদম পূৰা অৱস্থা নাইকিয়া হৈ গ'ল। মোৰ মদগাৰ্ডটো খুলি থোৱা আছে বাইকৰ, গোটেই বোকা মাৰি এদাই হৈ গ'ল। বাইকটো বোকা হৈ এদাই হ'লেই, তো গোটেই মানে পিঠিৰ ছাইডটো অৱস্থাই নাইকিয়া হৈ গ'ল। এতিয়া গৈ তেল অলপ ভৰাই ল'ব লাগিব বাইকত, নহ'লে তেল একেবাৰে নাই। তো তেলটো ভৰাই লওঁ। মানে গাইজ কি হ'ল, চোলা এটা লওঁ বুলি ভাবিছোঁ, মানে হাফ চাৰ্ট নহ'লে টি চাৰ্ট এটা ল'ম বুলি ভাবিছোঁ। তো এতিয়া ক'ত লোৱা হয়, ক'লৈ যাওঁ আৰু চাই থাকক আপোনালোকে। তো মানে ক'ৰ পৰা ল'ম ক'ত যাম মোক ডাইৰেক্ট ভাবি অহা নাই, মানে তো ওলাই আহিলোঁ ডাইৰেক্ট। তো ধূলিটো এইফালে অৱস্থাই নাই, গোটেই ধূলি। তো গাইজ মানে আজি চোলাটো ল'বলৈ অহা কাৰণটো হ'ল, কাইলৈ মানে এফালে ফুৰিব যাম বুলি ভাবিছোঁ, অলপ প্ৰগ্ৰেম চাবলৈ যাম বুলি ভাবিছোঁ। তো সেই বুলিয়ে মানে আহিলোঁ। তো এতিয়া আহি আমাৰ 16 নম্বৰ পাই গ'লোঁ, এইফালে আমাৰ এম বজাৰ। তো এম বজাৰত নোসোমাওঁ, এতিয়া দোকান এখনত যাম বুলি ভাবিছোঁ। তো এই আগত অলপ আমাৰ গেছ কোম্পানী গেটৰ মুখ বুলি আছে, তাতে দোকান এখন আছে। মানে এতিয়া খোলা আছেনে নাই সেইটো গম নাপাওঁ। তো খোলা থাকিলেতো ভালেই কথা। তাত মানে অলপ কাপোৰৰ দাম বেছি লয়, কিন্তু মানে তাত কাপোৰ কোৱালিটি ভাল থাকে। তো বন্ধ আছে গাইজ, এইখনে দোকানখন আছিলে। তো ইয়াত নহ'ব, এতিয়া বেলেগ দোকান এখনলৈ যাব লাগিব। তো গাইজ প্ৰথমতে এতিয়া তেলটো ভৰাই আহি লওঁ, তেলটো ভৰাই আহিহে এইবোৰ বিচাৰিম আৰু। তো কাইলৈ প্ৰগ্ৰেম এটালৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ, তো ল'বতো লাগিবই, নল'লে নহ'ব। তো এইফালেও আছে আমাৰ ট্ৰেণ্ডছ, তো ট্ৰেণ্ডছতো নোসোমাওঁ বুলি ভাবিছোঁ। লাষ্টত চাই লওঁ কি হয়, ক'তো যদি পচন্দ নালাগে তেতিয়াহ'লে এইবোৰতে সোমাব লাগিব। তো এতিয়া মই জয়ানগৰ পাই গ'লোঁ। তো অৱাতে তেলটো ভৰাই ল'ম আৰু এতিয়া হাৱা দি ল'লোঁ, হাৱা মানে পূৰা কমটি আছিলে। তো এতিয়া মানে যাব লাগিব চোলা বিচাৰি, আৰু ক'ত পাওঁ এতিয়া। দোকানবোৰতো দেখি পোৱা নাই ভালকৈ, তাৰপৰা যোনখনত আহিছিলোঁ সেইখনো বন্ধেই আছে। তো এতিয়া যাওঁ ভাবিছোঁ বিশাল মাৰ্কেটলৈ যাওঁ বুলি ভাবিছোঁ। বিশাল মাৰ্কেটত সোমাই লওঁ, বিশাল মাৰ্কেটত পাওঁ নেপাওঁ তাত চাই ল'ম। তো ফাইনেলি আহি গাইজ বিশাল মাৰ্কেট পাই গ'লোঁ। তো ইয়াতে বাইকখন থৈ লওঁ ধুনীয়াকৈ, তাৰপিছত এতিয়া সোমাই যাম। চাওঁ কাপোৰ ভাল লাগে নে নালাগে তাত সোমাই। গাইজ এইফালে এটা বিচাৰি আছোঁ, কাপোৰ বিচাৰিয়ে পোৱা নাই। তো বহুতখিনি কাপোৰ দেখিছোঁ, এটাও ভাল লগা নাই মানে। চাওঁ এতিয়া কি লওঁ, ভাল লগা কাপোৰ পোৱাই নাই। হেল্ল' গাইজ, ফাইনেলি বিচাৰোঁতে এইটোহে পালোঁ আৰু। এইটো চব কেনেকুৱা লাগিছে ক'ব। তো এতিয়া গৈ মানে ট্ৰাই কৰি চাম। আৰু গাইজ যোনটো কাপোৰ চাইছিলোঁ সেইটো পচন্দেই নহ'ল। প্ৰথমতে চাইছিলোঁ এইটো পচন্দ নহ'ল ইমান এটা মানে। তো কাপোৰ কোৱালিটিটো ইমান ভাল লগা নাই। তো এতিয়া চাইছোঁ মানে আৰু এটা, এতিয়া এইটো চালোঁ মানে অলপ, তো আপোনালোকক পিন্ধি দেখাইছোঁ। তো গাইজ মানে এতিয়া এইটোকে লৈ ল'ম বুলি ভাবিছোঁ। আপোনালোকে চাওক কেনেকুৱা লাগিছে পিছফালটো আগফালটো। তো এতিয়া এইটোকে লৈ ল'ম, তাৰপৰা আৰু দুটামান বস্তু লৈ ল'ম কিবা কিবি, তো যাম দিয়া আৰু। এতিয়া চোলাটো লৈ ল'লোঁ, চোলা আৰু কিবাকিবি বস্তু লৈ ল'লোঁ। তো এতিয়া গৈ আছোঁ ঘৰলৈ বুলি। তো গৈ লৈ অলপ আগত মানে বাইকৰ ৰিলচ ভিডিঅ' দুটামান বনাম, তাৰপৰা ৰিলচ ভিডিঅ' দুটামান বনাই লৈ ঘৰলৈ যাম আৰু গাইজ। তো চাওঁ কেনেকুৱা জেগাত বনাব পাৰোঁ, জেগা ভাল লাগিলে বনাম। এতিয়া ঘপককৈ ইমানকৈ ৰ'দ দিছে গাইজ, নহ'লে ৰাতিপুৱা টাইমত মানে পূৰা বৰষুণ দিছিলে। ৰাতিপুৱা মই শুই নুঠা আগতে পূৰা বৰষুণ দিছিলে আমাৰ ইয়াত। তো তাৰপিছত মানে পিছবেলা টাইমত পূৰা ৰ'দ দিছে। এতিয়া ৰ'দ মানে পূৰা ৰ'দ, এতিয়া টিকা ফটা গৰম আৰু। তো বাইকখনো পূৰা লেতেৰা হৈ আছে, বাইকখনো ধুব লাগিব। তো বাইকখন আজি নহ'লেও কাইলৈ মানে ধুৱাব লাগিব। পূৰা ধূলি বোকা হৈ আছে মানে। তো এতিয়া বাইকৰ ৰিলচ ভিডিঅ' বনাম বুলি ভাবিছোঁ, তাকে নবনাম ভাবি আছোঁ মানে। এতিয়া আমাৰ টিপলিঙৰ সেইডোখৰতো মানে টিপলিঙৰ পৰা মাধৱপুৰলৈকে পূৰা ধূলি, মানে একদম এফালৰ পৰা যাবই মন নোযোৱা হ'ল। মানে যোনখিনি শুকান হৈ আছে সেইখিনি পূৰা ধূলি, আৰু যোনখিনি বৰষুণ দি তিতি আছে সেইখিনি পূৰা বোকা।
ৰাতিপুৱা বোকা মাৰি পিছফালে অৱস্থাই নাইকিয়া কৰি দিলে। তো এতিয়া আৰু উপায় নাথাকিলেও যাবলগীয়া হৈ যায় কেতিয়াবা। তো এতিয়া সেইফালৰ পৰা নাযাম বুলি ভাবিছোঁ, ভিতৰ ৰাস্তাইদি যাম বুলি ভাবিছোঁ। ভিতৰ ৰাস্তাইদি গৈ মানে ডাইৰেক্ট আমাৰ গাঁৱত ওলাম আৰু ডাইৰেক্ট ন' টেনশ্যন। গাইছ এতিয়া এইটো লোকেশ্যনত ৰিলছ ভিডিঅ' কেইটামান বনাই ল'লোঁ বাইকৰ। তো এতিয়া ইয়াৰ পৰা যাম আৰু ঘৰলৈ। তো ভোকো লাগিছে তামাম। তো ঘৰলৈ গৈ এতিয়া মানে ভাত চাত খাই ল'ম। তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। তো আজিলৈ ইমানতে সামৰিলোঁ, বাই।